নমস্কাৰ ভিডিওটো আৰম্ভ কৰাৰ আগতে মই মোৰ ইন্ট্ৰডাকচনটো দিব বিচাৰিছোঁ মোৰ নাম বৰখা হেনচুৱা মই বৰ্তমান তেজপুৰত আছোঁ অৰিজিনেলি মই ডিব্ৰুগড়ৰ হয় মোৰ মা দেউতা ভাইটি সকলো ডিব্ৰুগড়ত থাকে মই 2018 চনৰ পৰাই তেজপুৰত আছোঁ তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত মই থাকোঁ যাক আপোনালোকে হয়তো মেণ্টেল হস্পিটেল বুলি জানে বা পগলা ফাটেক বুলিও কিছুমানে ক'ব পাৰে আসলতে আমি মেণ্টেল হস্পিটেল বা পগলা ফাটেক বুলি ইউজুৱেলি নকওঁ আমি কওঁ LGBRMH লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰিজনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ মই এগৰাকী সাইকিয়াট্ৰিক নাৰ্ছ বা আপোনালোকে মনস্তাত্ত্বিক নাৰ্ছ বুলিও ক'ব পাৰে মই ইয়াতে মাষ্টাৰ্ছ কৰিলোঁ LGBRMHৰ পৰা আৰু বৰ্তমান মই PhD কৰি আছোঁ সাইকিয়াট্ৰিক নাৰ্ছিঙত এতিয়া কথা হ'ল মই এই ভিডিওটো কিয় বনাইছোঁ একচুৱেলি মোৰ ইউটিউব চেনেল এটা 2019 চনৰ পৰাই আছে যেতিয়া কোভিড-19 চলি আছিলে সকলোৱে ইউটিউব চেনেল খুলিছিলে তো মই ভাবিলোঁ মইনো কিয় পিছ পৰি থাকোঁ সেইকাৰণে ইউটিউব চেনেল এটা খুলিলোঁ কিন্তু তাত মই বৰ্তমান মোৰ 160 ছাবস্ক্ৰাইবাৰ্ছ আছে অকল আৰু মই তাতে 42 মান ভিডিঅ'জ দিছোঁ বৰ্তমানলৈকে কিন্তু ভিডিঅ'জবিলাক এনেকুৱা নহয় যে মই কিবা পাৰপাজত দিছিলোঁ একচুৱেলি হয় পাৰপাজ আছে পাৰপাজটো এইটোৱেই যে মানে মই মোৰ ভিডিঅ'জবিলাক ছেভ কৰি ৰাখিবৰ কাৰণেহে আচলতে ইউটিউব চেনেলত আপলোড কৰোঁ একো ভিউজ পাবলৈ বা মনিটাৰী পাৰপাজত নহয় কিন্তু এতিয়া মই ভাবিছোঁ যে যিহেতু মোৰ ইউটিউব চেনেল এটা আছেই মই কিয়নো তাত ভিডিঅ'জ আপলোড নকৰোঁ ভালকৈ তো সেইকাৰণে মই এই ইন্ট্ৰডাক্টৰী ভিডিঅ'টো আজি বনালোঁ এতিয়া আহিছোঁ মই কণ্টেণ্ট কি দিম এতিয়াতো আমাৰ অসমত হাজাৰজন ইউটিউবাৰ আছে বহুত ভাল ইউটিউবাৰো আছে মই নকওঁ আৰু তেওঁলোকে খুব ভাল কণ্টেণ্টছ দি আছে কিছুমানে ইনফৰমেশ্যনেল কণ্টেণ্ট দি আছে কিছুমানে ট্ৰেভেল ব্লগছ দি আছে কিছুমানে কুকিং ভিডিঅ'জ দি আছে নানান ধৰণৰ ফেশ্বন আজিকালি ফেশ্বন আহিছে আৰু কাপল ভিডিঅ'বিলাক আহি আছে তো মই ভাবিলোঁ ময়ো কিছুমান ভিডিঅ'জ আপলোড কৰোঁ কিন্তু মোৰ এই সামৰ্থ্য নাই যে মই বাহিৰত ওলাই মেলি ব্লগ বনাই পেলাই মই আপোনালোকৰ আগত উপস্থাপন কৰিম সেয়া মোৰ দ্বাৰা একেবাৰে নহ'ব তো মই ভাবিলোঁ যিহেতু মই মানসিক স্বাস্থ্যৰ লগত জড়িত হৈ আছোঁ মেণ্টেল হেল্থৰ লগত জড়িত হৈ আছোঁ সাইকিয়াট্ৰিক ইছ্যুজ ৰিলেটেড কিছুমান কথা আমি আলোচনা কৰিব পাৰোঁ আজিকালি মানুহ সজাগ হৈছে খুব বেছি পৰিমাণে সজাগ হৈছে কাৰণ আমাৰ হস্পিটেলত আমি বহুত বেছি পেচেণ্ট ফ্লো আজিকালি বাঢ়ি গৈছে তো সেইকাৰণে ভাবিছোঁ যে মানুহবিলাক এৱেৰ হৈছে সজাগ হৈছে মানসিক স্বাস্থ্যৰ লৈ তথাপিও মোৰ ভাৱ হয় কোনোবা কোনাত এতিয়াও কিছুমান মানুহ আছে যোনে মানসিক স্বাস্থ্যৰ কথা নাজানে বা মানসিক ৰোগৰ কথা নাজানে তো ভাবিলোঁ এইটো এটা ভাল প্লেটফৰ্ম কিয়নো সকলোৰে হাতত আজিকালি মোবাইল সকলোৱে ইউটিউব চেনেলছ চায় ইউটিউব ভিডিঅ'জ চায় তো মই ভাবিলোঁ মোৰ ভিডিঅ'টো যদি এজন দুজন বা সেনেকৈ বাঢ়ি গৈ পেলাই মানুহৰ মাজত প্ৰচলিত হয় তো তেওঁলোকেও মানসিক স্বাস্থ্যৰ বিষয়ে গম পাব মানসিক স্বাস্থ্য ৰিলেটেড আপোনালোকে ইউটিউবত বহুত ভিডিঅ'জ পাব মই ভাবিছোঁ মোৰ এই ভিডিঅ'জবিলাকত মই গেষ্ট নিমন্ত্ৰণ কৰিম যোনে মানসিক স্বাস্থ্যৰ বিষয়ে আলোচনা কৰিব আৰু তেওঁলোক মানসিক স্বাস্থ্যৰ লগতে জড়িত ইয়াৰ বাহিৰেও মোৰ অলৰেডি প্ৰিপেয়াৰ্ড কিছুমান PPTs আছে যোনবোৰ মই ইংলিছত প্ৰিপেয়াৰ কৰিছিলোঁ সেইবিলাকো মই আপলোড কৰিম বুলি ভাবিছোঁ যোনবোৰ নাৰ্ছিং ষ্টুডেণ্টছৰ কাৰণে বা নাৰ্ছিং পাৰ্চনেলছ যোনে এডিকশ্যন বা অন্য মানসিক স্বাস্থ্যৰ লগত জড়িত তেওঁলোকৰ কাৰণে সুবিধা হ'ব ইয়াৰ লগতে ময়ো কিছুমান কথা আলোচনা কৰি মানসিক স্বাস্থ্যৰ লগত জড়িত এতিয়া মানসিক স্বাস্থ্য বুলি ক'লে খুব বেছি ভাষ্ট যিহেতু মোৰ PhD টপিকটো বিহেভিয়াৰেল এডিকশ্যনৰ ওপৰত বিহেভিয়াৰেল এডিকশ্যন হয়তো আপোনালোকে জানিব পাৰে আজিকালি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বা কিছুমান এডাল্টৰ ক্ষেত্ৰতো দেখা যায় মোবাইল এডিকশ্যন স্মাৰ্টফোন এডিকশ্যন বা ছ'চিয়েল মিডিয়া এডিকশ্যন ইণ্টাৰনেট এডিকশ্যন গেমিং এডিকশ্যন তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এডিকশ্যন আছে বিহেভিয়াৰেল এডিকশ্যন ইয়াৰ লগতেতো নিচাযুক্ত সামগ্ৰীৰ সৈতে আসক্ত বা এডিকশ্যন আপোনালোকে জানেই এইখিনি বিষয়ে আমি বেছি আলোচনা কৰিম যিহেতু মই এডিকশ্যনৰ লগতে জড়িত হৈ আছোঁ ইয়াৰ উপৰিও আমি যিহেতু মই ক'লোঁ গেষ্ট নিমন্ত্ৰণ কৰিম তেওঁলোকে শিশুৰ ৰিলেটেড মানসিক স্বাস্থ্য বা বয়সস্থজনৰ লগত জড়িত মানসিক স্বাস্থ্য এইবিলাকৰ বিষয়ে আলোচনা কৰিব ইয়াৰ লগতে আমি বেলেগ মানসিক ৰোগ
ডিপ্ৰেশ্যন, এনজাইটি, স্কিজোফ্ৰেনিয়া হৈ গ'ল, মুড ডিছঅৰ্ডাৰ হৈ গ'ল, এইবিলাকৰ বিষয়ে আলোচনা কৰিম। আচলতে এইটো এটা সৰু প্ৰচেষ্টা মোৰ ফালৰ পৰা যে সকলোৱে মানসিক স্বাস্থ্যৰ লগত জড়িত কথাবিলাক জানে আৰু নিজেও এৱেৰ হয় যে কেনেকুৱা পৰিস্থিতিত পৰিলে আমি নিজেই নিজক সহায় কৰিব পাৰোঁ বা কেতিয়া আমাক মেণ্টেল হেল্থ প্ৰফেশ্যনেলৰ হেল্প দৰকাৰ হয়। তো এইখিনি বস্তুৱে সকলোকে অৱগত কৰাবলৈ বা সজাগ কৰাবলৈ মই এই প্লেটফৰ্মটো চুজ কৰিলোঁ, যাতে আমি ইয়াত মানসিক স্বাস্থ্যৰ বিষয়ে কথা আলোচনা কৰিব পাৰোঁ। এই প্ৰচেষ্টাটো আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ। ভাল লাগিব যদি ভিডিঅ'বিলাক শ্বেয়াৰ কৰে। শ্বেয়াৰ কৰিলে সকলো মানুহে গম পাব যে এনেকুৱা এটা ইউটিউব চেনেল আছে য'ত খুব সচৰাচৰ ভাষাত, খুব ইজি ৱেত আমি মানসিক স্বাস্থ্যৰ বিষয়ে কথা পাতিম। যদি এই ভিডিঅ'টো বনাওঁতে কিবা ভুল ভ্ৰান্তি হৈছে, কাৰণ মই খুব নতুন এনেকুৱা এইটো ক্ষেত্ৰত একচুৱেলি, আৰু ফেচ টু ফেচ কথা পতাততো মই একেবাৰেই নতুন, আগতে কেতিয়াও কেমেৰাৰ আগত কথা পতা নাই, তো এবাৰ ফাৰ্ষ্ট টাইম। যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্টছ যোগেদি মোক জনাব আৰু ছাজেশ্যনছ বিচাৰিম, লগতে আপোনালোকৰ আশীৰ্বাদ বিচাৰিম যাতে মই এই চেনেলটো ভালকৰে আগুৱাই লৈ যাব পাৰোঁ। তো এইখিনিকে কৈ মই আজি এই ভিডিঅ'টো এণ্ড কৰিছোঁ। থেংক ইউ।